গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ নাচ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপিটো ব'লকচোন চাওঁ। আজি মই লৈ আহিছোঁ এটা কেঁচা আমৰ পৰা বনোৱা আচাৰৰ ৰেচিপি। কেনেদৰে আপুনি বৰষুণ বতৰতো আমৰ আচাৰ বনাব পাৰে, তো তাৰে এটা ভিডিঅ' মই লৈ আহিছোঁ। তো ব'লক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ আম। এইখিনি মই ভালদৰে বাকলি গুচাই ল'ম। সকলোৱে জানেই এয়া মোৰ বাকলি গুচোৱা হৈ গৈছে। মই ভালদৰে ধুই লৈছোঁ আৰু এতিয়া মই এখন ৰুকনিৰে আমখিনি ভালদৰে ৰুকি ল'ম। এয়া চাওঁ, আমাৰ আমখিনি ঠিক এনেকুৱা ধৰণৰ হ'ব লাগে। এতিয়া মই আমৰ ৰসখিনি এনেদৰে ভালদৰে নাইকিয়া কৰি ল'ম। এতিয়া মই আমখিনি আধা ঘণ্টাৰ বাবে ফেনৰ তলত দি থৈ দিছিলোঁ। আমৰ আচাৰবিধ বনাবলৈ মই মছলা লৈছোঁ 1.5 চামুচ জিৰা গুড়ি, 1.5 চামুচ জলকীয়া গুড়ি, 1.5 চামুচ হালধি গুড়ি আৰু লৈছোঁ সোৱাদ অনুসৰি নিমখ, লগতে লৈছোঁ অকণমান ধনিয়া গুড়ি। আপোনালোকে আমৰ পৰিমাণ অনুসৰি মছলা কম বেছি কৰি ল'ব। লগতে লৈছোঁ 2টা শুকান জলকীয়া। কেৰাহী এখনত তেল গৰম হ'বলৈ দি তাত মই শুকান জলকীয়াকেইটা দি লৈছিলোঁ। তাৰপিছত মই ইয়াতে গোটেইখিনি মছলা একেলগে দি দিছোঁ। এইখিনি মই ভালদৰে লৰাই ল'ম 1 মিনিটৰ বাবে। আমাৰ মছলাখিনি ভাজি হৈ গৈছে। মই ইয়াতে এতিয়া আমখিনি দি লৈছোঁ। মই গোটেইখিনি আম একেলগে দি লওঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লওঁ। মছলাখিনি ভালদৰে মিক্স হোৱালৈকে মই এইখিনি ভালদৰে এনেদৰে ভাজি ল'ম আৰু মই জুইৰ ফ্লেমটো মিডিয়াম টু হাই কৰি থৈ দিছোঁ। এনেদৰে লৰাই থাকিব, তলফালে লাগি যাবলৈ নিদিব। আপোনালোকে এনেদৰে আমৰ আচাৰ খাইছেনে জনাবচোন কমেণ্টত। আৰু যদি খোৱা নাই তেনেহ'লে ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আমখিনি ভাজোঁতে মোক প্ৰায় 6 পৰা 7 মিনিট লাগিছিলে। এয়া আমাৰ আমখিনি ভজা হৈ গৈছে। মই এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দি ল'ম, তাৰপিছত মই ভৰাই থ'ম বটলত। এয়া আমখিনি ঠাণ্ডা হৈ গৈছে। এয়া চাওকচোন, আমখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হয়। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।